ধনাত্মক চিন্তাধাৰাই আপোনাক আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে। আমি যেতিয়া কোনো কামৰ বাবে অতি হতাশ হৈ পৰোঁ, তেতিয়া ই আপোনাক প্ৰেৰণা দিয়ে। কবিতাৰ শব্দ আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ। বন্ধুসকল, ধনাত্মক চিন্তাই মানুহক সুখী হৈ থকাৰ সময়তে নিজৰ লক্ষ্যলৈ লৈ যায়। ধনাত্মক চিন্তাত যথেষ্ট শক্তি থাকে, যাৰ ফলত অসম্ভৱ কামটো সম্ভৱ হৈ উঠে। সেইবাবে আমি ধনাত্মক চিন্তাৰে জীৱনত আগবাঢ়িব লাগে। আজিৰ এই ভিডিঅ'টোত আপোনালোকক অসমীয়াত কিছু চিন্তাধাৰা আপোনালোকলৈ ৰাখিছোঁ, যিখিনি কথাই আপোনাক জীৱনত বহুত প্ৰেৰণা দিব। জীৱনটো বৰ কমপ্লিকেটেড। আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ মানসিক চাপ নিদিব, কাৰণ যেতিয়া আপুনি উত্তৰটো পায় তেতিয়া জীৱনে প্ৰশ্নবোৰ সলনি কৰে। যদি আপুনি আপোনাৰ চিন্তাধাৰা সলনি কৰে, তেন্তে আপুনি সঁচাকৈয়ে আপোনাৰ জীৱনটো সলনি কৰে। আৰু কেতিয়াবা এই পৰিৱৰ্তন চকুৰ পলকতে ঘটে। এইটো এটা ধনাত্মক শব্দৰ দৰে হ'ব পাৰে, যিয়ে কাৰোবাক হাঁহিবলৈ বাধ্য কৰে। বন্ধুসকল, মানুহ এদিনতে সফল নহয়। নিজৰ সফলতা, ধন সম্পত্তি, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ আঁৰত সময়ৰ লগে লগে কঠোৰ পৰিশ্ৰম আৰু স্থলো থাকিব লাগে। এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ বস্তুটোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে, সেয়াই আপোনাৰ চিন্তাধাৰা। আৰু এই সকলোবোৰ ধনাত্মক চিন্তাৰ দ্বাৰাই সম্ভৱ হৈ উঠে। সফল হ'বলৈ প্ৰতিদিনে আপুনি নিজৰ লক্ষ্যৰ অলপ ওচৰ চাপিব লাগিব, আৰু ইয়াৰ বাবে প্ৰতিটো সুযোগ ব্যৱহাৰ কৰি নিজকে উন্নত কৰিব লাগিব। জীৱনৰ সফলতাৰ ৰহস্য সংঘাতত লুকাই আছে। কাম কৰক, ফলৰ বাবে চিন্তা কৰিব নালাগে। বিশ্বাস কৰাজনক কেতিয়াও মিছা নকবা। ভালপোৱাজনক কেতিয়াও প্ৰতাৰণা নকৰিব, কাৰণ বিশ্বাস আৰু প্ৰেম অতি মূল্যৱান, যিটো সকলোৱে নাপায়। জীৱনে তেওঁলোককহে হাঁহিবলৈ শিকায়, যিয়ে জীৱনৰ বাটত কান্দি উঠে। এটা কথা মনত ৰাখিব, বেয়া সময়তো ভাল মানুহ ভালেই হৈ থাকে। যিকোনো বস্তুক লৈ সুখী হওক, সুখ আপোনাৰ ওচৰলৈ আহিব। কেৱল এয়াই নহয়, আপুনি সপোনৰ পিছফালে দৌৰি যাওক, আৰু এদিন এই সপোনেই আপোনাৰ ওচৰলৈ দৌৰি আহিব। জীৱন এটা অভিজ্ঞতা, জীয়াই থকাৰ এটা সুন্দৰ উপায়। বন্ধুসকল, আপুনি যদি আপোনাৰ লক্ষ্যত উপনীত হ'ব বিচাৰে, আপুনি যদি আপোনাৰ সফলতা পাব বিচাৰে, তেতিয়াহ'লে সময়ৰ লগে লগে আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক। তেতিয়াহ'লে নিশ্চয় আপোনাৰ সফলতা আপোনাৰ ওচৰলৈ এনেই আহিব। বুকুত যদি আপোনাৰ অজস্ৰ সাহস আৰু দুচকুত যদি আপোনাৰ অজস্ৰ সপোন থাকে, তেতিয়াহ'লে আপুনি কৰিব নোৱাৰা কাম এইখন পৃথিৱীত একোৱেই নাই। এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেল ডিমক প্ৰডাকশ্যনটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।